আজি বহু দিনৰ মূৰত আকৌ আহিছো এজোৰ চাদৰ মেখেলাৰ ভিডিঅ' লৈ আৰু এই চাদৰ মেখেলাযোৰ মই বহুত দিন আগতে নিজে হাতেৰে কৰিছিলোঁ আৰু আজি দেখুৱাম বুলি ভাবিলোঁ কাপোৰযোৰ মই কেনেকৈ কৰিছিলোঁ আহকচোন চাওঁ এইখন চাদৰখন মই পিংক কালাৰত কৰিছোঁ ৰয়েল ব্লু য়েল্লো আৰু গ্ৰীণ দি ক্ৰছ চিলাই কৰিছোঁ অলপ হেৰেঙাকৈ কৰিছোঁ ক্ৰছ চিলাইটো আৰু মাজতে এইখিনিতে ঘূৰণীয়াকৈ কৰাখিনি হৈছে ভৰ্তি চিলাই আৰু এই ঠাৰিডাল মই ৰান চিলাইৰ দৰে চিলাই এটা কৰি দিছোঁ আৰু এই সাইডত মই গুজৰাটী চিলাই কৰি দিছোঁ আৰু চাদৰখন মই লতাৰ ডিজাইনত কৰিছিলোঁ চাওক মই মেলি দেখাইছোঁ এয়া চাদৰখনৰ পটিটো মই এনেকৈ দিছিলোঁ আৰু আঁচলটোত মই এই যিখিনি মই লতাৰ দৰে যিডাল মই পটিৰ দৰে দিছোঁ সেইটোকে মই আঁচলৰ ফালে ডিজাইন কৰি দি দিছোঁ আপোনালোকক দেখাইছোঁ এয়া এইফালে এইটো পটিটো দিছোঁ তাৰ পাছতে আঁচলটোত মই এনেকৈ চিলাই কৰি গৈছোঁ হাতত লৈ আছোঁ কাৰণে অকণমান দিগদাৰ হৈছে দেখাবলৈ এয়া আৰু মাজে মাজে মই এনেকুৱাকৈ এটা এটা দি গৈছোঁ এতিয়া চাদৰখন মই মেলি দেখাই দিছোঁ চাদৰখন মই ভালদৰে মেলি দেখাইছোঁ এইখন চাদৰখন চাদৰখনৰ লগত থকা ফুলখিনিৰ লগত মিলাকৈ মই দহি বাতি থোৱা আছিলে আৰু এতিয়া মেখেলাখন আৰু এইখন মেখেলাখন এই মেখেলাখন মই চাদৰখনৰ যিটো কালাৰ পিংক কালাৰ এংকৰ গুলিৰে কৰিছোঁ আৰু মেখেলাখনৰ ৰয়েল ব্লু কালাৰটোৰে চাদৰখনত ফুল কৰিছোঁ যিহেতু এনেকৈ কণ্ট্ৰাষ্ট কৰি দিছোঁ এয়া ইয়াতো সেউজীয়া হালধীয়া আৰু এই চাদৰ মেখেলাযোৰ মই কৰিছোঁ কাঞ্জীবৰম কাপোৰত আৰু এতিয়া ব্লাউজটো দেখাইছোঁ আপোনালোকক ব্লাউজটোত ফুল বেছি কৰা নাই এনেই হাতত আৰু এপাহ ফুল কৰিছোঁ ইয়াতে দুপাহ কৰিছোঁ আৰু বেক চাইডত এনেকৈ কৰি দিছোঁ অকণমান ষ্টাইল এটা দি দিছোঁ আৰু আগফালে বোট কাট দি দিছোঁ এইযোৰেই মোৰ কাপোৰযোৰ আৰু আপোনালোকক যদি এনেকুৱা ধৰণৰ কাপোৰ কৰি দিব লাগে তেতিয়া মোক কমেণ্টত জনাব মই অৰ্ডাৰ লওঁ আপোনালোকক কৰি দিব লগা হ'লে মোক জনাব মই কৰি দিম আৰু লাষ্টত মই কাপোৰযোৰ আপোনালোকৰ আগত পিন্ধি দেখাইছোঁ কেনেকুৱা হৈছে পিন্ধাৰ পিছত লুকছটো ক'বচোন পিন্ধি আপোনালোকৰ ওচৰলৈ আহিছোঁ কাপোৰযোৰ কেনেকুৱা লাগিছে চাওকচোন এয়া সম্পূৰ্ণ কাপোৰযোৰ মই পিন্ধি আপোনালোকক দেখাই দিছোঁ চাওক কাপোৰ লাগিলে আগতে কৈছে আপোনালোকে ল'ব পাৰিব মোক অৰ্ডাৰ কৰিব পাৰে আৰু যদি কাৰোবাৰ পচন্দ হৈছে তেনে যদি ভাবিছে অৰ্ডাৰ কৰোঁ বুলি তেতিয়া মোক কমেণ্ট কৰি জনালেই হ'ব আৰু অনুৰোধ কৰিছোঁ যিসকলে মোৰ চেনেলটো চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ আজিলৈ ইমানে আকৌ আহি আছোঁ এটা নতুন ভিডিঅ'